উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়টোৰ মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা গদ্য দুটাৰ পৰা বিগত বৰ্ষৰ পৰীক্ষাসমূহত বিভক্ত কৰাৰ দৰে 1, 2 আৰু 4 নম্বৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ বিগত বৰ্ষৰ প্ৰশ্নকাকত আৰু তোমালোকৰ পাঠ্যপুথিখনক কৰা গভীৰ অনুসন্ধানৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে। পোনপ্ৰথমতে আমি আলোচনা কৰিম গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আৰু শেষত আমি আলোচনা কৰিম এই প্ৰশ্নসমূহৰ উত্তৰসমূহ। তো বলা সময় নষ্ট কৰাতকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আলোচনা কৰিম 1 নম্বৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। মুখ্য বুলিলে কি বুজা? এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন যিটো 2017 চনত ইতিমধ্যে আহি গৈছে। মানৱ জীৱনৰ কোনচোৱা সময়ক কৈশোৰকাল বুলি জনা যায়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 17 চনত আহিছিল। তিনি, কৈশোৰকালে কোন দুখন জগতক সংযোগ কৰে? এইটো 2020 চনত আহিছিলে। কৈশোৰকাল আন কি নামেৰে পৰিচিত? এইটো 19 চনত আহিছিল। জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনচোৱা কালক কোৱা হয়? এইটো 2022 চনত আহিছিলে। 6, কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? এইটো যোৱা বছৰ আহি গৈছে। 7, কৈশোৰকালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি? 8, মাধ্যমিক শিক্ষাক জীৱনৰ আলি দুমোজা বুলি কোনে অভিহিত কৰিছে? এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো 2019 চনত আহিছিল। 9, ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল? এইটো 17 চনত আহিছিলে। এইটো কুৱেশ্যনো অতিকৈ এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। 10, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2023 চনত আহিছিলে। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠন হৈছিল? এই আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে? এইটো 2024 চনত আহিছিলে। এই দুটা কুৱেশ্যন মোটামুটি উত্তৰটো এটাই হ'ব। 12, কৈশোৰকালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? এইটো 2022 চনত আহিছিলে। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 13, মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্ৰধান বিশেষত্ব লিখা। এইটো 2023 চনত আহিছিলে। মূল্যবোধৰ ত্ৰিনীতি কি? 15, মানৱ জীৱনৰ মূল 3টা মূল্যবোধ কি কি? এই দুটা কুৱেশ্যনৰ এনচাৰটো একেটাই হ'ব। এই দুটা কুৱেশ্যন, প্ৰথম কুৱেশ্যনটো 19 চনত আহিছিলে, 2022 চনত আহিছিল। দ্বিতীয় কুৱেশ্যনটো 2025 চনত আহিছিল। এই কুৱেশ্যনটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 16, মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে, কথাষাৰ সঁচানে? এইটো যোৱা বছৰ আহি গৈছে। 17, আদৰ্শবাদী চিন্তাবিদসকলৰ মতে চিৰন্তন মূল্যবোধ 3টা কি কি? ইয়াৰ পৰিৱৰ্তন হয়নে? এই কুৱেশ্যনটো 2024 আহিছিলে। 14 আৰু 15 নম্বৰ কুৱেশ্যনটোৰ লগত এই কুৱেশ্যনটোৰ মিল আছে। 18, নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? এই কুৱেশ্যনটো 2023 আৰু 22 চনত আহিছিল আৰু এইবাৰৰ 2026 চনৰ বাবে এইটো কুৱেশ্যনো এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। 19, নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা? এইটো 2024 আহিছিল, 26 বাবে ইম্পৰ্টেণ্ট। 20, জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটোৰ ৰচক কোন? এইটো 2020 চনত আহিছিল। প্ৰতিটি শব্দৰ অৰ্থ লিখা। এইটো 2020 চনত আহিছিল। 22, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? 22 চনত আহিছিল। ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? এই কুৱেশ্যনটো 2023 চনত আহিছিলে। আৰু 24 নম্বৰ কুৱেশ্যনটো হৈছে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম কি? এইটো যোৱা বছৰ আহি গৈছে। এতিয়া আমি আলোচনা কৰিম 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। 1, মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। এইটো 19 চনত আহিছিলে। 2, কৈশোৰকালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি কি? এইটো 2019 আহিছিলে আৰু 2024 আহিছিলে। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 3, মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি? এই কুৱেশ্যনটো 2019 যোৱা বছৰো আহি গৈছে। 4, ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে? এইটো 2020 চনত আহিছিলে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 5, সহজ অৰ্থত মূল্যবোধ মানে কি? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো 2020 চনত আহিছিল। 6, মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি? এই কুৱেশ্যনটো 2020 চনত আহিছিলে আৰু এই কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটোৰ লগত মিল আছে, অৰ্থাৎ এই কুৱেশ্যনটো এতিয়ালৈকে 3 বাৰ ৰিপিট হৈছে। তো এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 চনৰ বাবে। 7, মানসিক শক্তি মানে কি? এই কুৱেশ্যনটো 20 চন আৰু 22 চনত আহিছিলে। এইটো 26 চনৰ বাবে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 8, ভাৰতীয় দৰ্শনে মূল্যবোধক কি 4টা শ্ৰেণীত ভাগ কৰিছে? এইটো কুৱেশ্যন 2020 চন আৰু 2025 চনত আহিছিলে আৰু এই কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনটোৰ লগত মিল আছে। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু এই
কিন্তু এই প্ৰশ্নটো 2025 চনত আহি গৈছে নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা এই কোৱেশ্চনটো 2022 আৰু 24ত আহিছে 26ৰ বাবে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কিশোৰ সংস্কৃতি কাক বোলে এইটো 2022 আৰু 2023 চনত আহিছিলে এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন 11 ধৰ্ম আৰু মুখ্য বুলিলে কি বুজা এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন যেটো 2023 চনত আহি গৈছে 12 মনোবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চিনাক্ত কৰা এটা বিশেষ আচৰণ লিখা এই কোৱেশ্চনটো 2023 চনত আহিছিলে 13 কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয় ইয়াত মানসিক শক্তি মানে কি এই কোৱেশ্চন 2023 চনত আহিছিলে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 14 আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ তিনিটা কি ইয়াৰ পৰিৱৰ্তন হয়নে ইয়াত যে সুধিছে চিৰন্তন মূল্যবোধ এই কোৱেশ্চনটো বাৰে বাৰে আহি থাকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 15 আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল এই আয়োগে মাধ্যমিক শিক্ষা কি বুলি অভিহিত কৰিছে এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন যেটো 24 চনত আহি গৈছে 16 ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ কি এইটো 2017 চনত আহিছিল এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চনে হয় 17 কিশোৰ কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্ৰৱণতাৰ সৃষ্টি হয় আলোচনা কৰা এই কোৱেশ্চনটো 2017 চনত আহিছিলে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 18 জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 সৰ পৰামৰ্শ বুলি সম্পৰ্কে চমুকৈ বুজাই লিখা কোৱেশ্চনটো 2017 চনতে আহিছিলে 19 দিবাস্বপ্ন বুলিলে কি বুজা 20 কৈশোৰ কালৰ সময়সীমা কি এই দুটা কোৱেশ্চন 2025 চনত আহিছিলে এতিয়া আমি আলোচনা কৰিম 4 মাৰ্কৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এক আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা এই কোৱেশ্চনটো 2017 চনত আহিছিল আৰু 26 চনৰ বাবে এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন 2 নৈতিক মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা যেটো 2025 চনত আহি গৈছে 3 নন্দনতাত্ত্বিক মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা এই কোৱেশ্চনটো 2019 22 আৰু 25 চনত আহি গৈছে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 4 ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন এই 2024 চনত আহিছিল আৰু 26ৰ বাবে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 5 কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী উদাহৰণ সহ আলোচনা কৰা এইটো 17 চনত আহিছিলে 26ৰ বাবে ইম্পৰ্টেন্ট 6 নম্বৰ আজিৰ যুগ বিশ্বায়নৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ ব্যাখ্যা কৰা এই কোৱেশ্চনটো 2019 চন আৰু 2024ত আহিছিলে আৰু 26 চনৰ বাবে এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন 7 ভাৰতীয় দৰ্শনত মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা এইটো 2020 চনত আহিছিলে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 8 কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা এই কোৱেশ্চনটো 2020 22 আৰু 2024 চনত আহিছিলে 26 চনৰ এইচএছ এক্সামিনেশ্যনৰ বাবে এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন ভিডিঅ'টোত আলোচনা কৰা গোটেইবোৰ প্ৰশ্নৰে উত্তৰ সহ এটা অন্য ভিডিঅ' আমাৰ চেনেলত উপলব্ধ আছে যাৰ লিংকটো তোমালোকে ডেসক্ৰিপচনত পাই যাবা তো আজিৰ এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলো আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত তো আজিলৈ ইমানে জয় হিন্দ বন্দে মাতৰম জয় অসম